বন্ধুসকল, আজি মই অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আজি মই অন্য এটা বেমাৰৰ দৰৱ দেখুৱাম আপোনালোকক। এয়া দেখিছে হালধি গছ, আৰু এয়া এইখিনি দেখিছে মানিমুনি, লগতে এইবোৰ ভেদাইলতা দেখিছে, ভেদাইলতা পাত। এতিয়া এইটো বিষয় লৈ কওঁ। এই হালধি চবৰে বাৰীতেই থাকে, কেঁচা হালধি, আৰু নাথাকিলেও আপোনালোকে বজাৰতো পাব কেঁচা হালধি। এতিয়া কিহৰ কাৰণে এই দৰৱটো মই দেখাইছোঁ আপোনালোকক কওঁ শুনক। যিসকলৰ মেলিনা হয়, মানে পায়খানাটো ক'লা হয় অলপ, আৰু অলপ তেজো যায়। চবৰে নাযায় তেজটো, কিছুমানৰ পায়খানাটো বহুত ক'লা হয় আৰু কিছুমানৰ তেজ যায়, গতিকে সেইটো মেলিনা কয়। আৰু সেই মেলিনা বেমাৰটোৰ কাৰণে বহুতে ডক্তৰী দৰৱ খায়, কিন্তু ডক্তৰী দৰৱ খালে বেমাৰটো জনি মৰি নাযায়। এবছৰ ডেৰ বছৰ থাকি আকৌ হয়তো হ'ব পাৰে। গতিকে আপোনালোকে এই দৰৱটো খাই চাব। যিটো মই কেঁচা হালধি দেখাইছোঁ, কেঁচা হালধিটো ভালকৈ ধুই ল'ব। এনেকুৱা 2ডোখৰ ল'লেই হ'ব, অলপ ডাঙৰ হ'লে। আৰু মানিমুনি, এই ভেদাইলতাখিনিও পিচি ইয়াৰ ৰসখিনি উলিয়াই ল'ব। হালধিডোখৰ পিচি তাৰ ৰসটো উলিয়াই ল'ব। ডেইলি আপোনালোকে একাপকৈ খালী পেটত অন্ততঃ 10 দিনমান যদি খায়, আপোনালোকৰ পায়খানাটো চাফা হৈ যাব, ক'লাৰ পৰা ৰংটো বেলেগ হৈ যাব, গতিকে ক'লাটো আঁতৰি যাব। আৰু মেলিনা হ'লে পেটটো অলপ বিষ হয়, মূৰটো অলপ ঘূৰাই, গাটো বহুত কমজুৰি হৈ যায়, গতিকে সেইখিনি চব ভাল পাব। আৰু কেঁচা হালধিও এনেও বহুত বেমাৰৰ কাৰণেও ভাল। আৰু মেলিনা হ'লে নাড়ীত ঘাঁ হৈ যায় বুলি কয় ডক্তৰে, গতিকে সেই ঘাঁবোৰ শুকাই যাব কেঁচা হালধিৰ ৰসটো। আৰু ভেদাইলতা মানিমুনিখিনিটো আৰু চব বেমাৰৰ কাৰণেই ভাল, পেটৰ কাৰণে বহুতেই ভাল বস্তু। গতিকে এই বেমাৰটোৰ কাৰণে মানিমুনি ভেদাইলতাটো বহুত ভাল। আপোনালোকে এনেকৈ কৰি খাই চাব। কিছুমানৰ যদি এনেকুৱা বেমাৰ হৈছে, আপোনালোকে ঘৰতে কৰি চাব, ডক্তৰৰ ওচৰলৈ নোযোৱাকৈ ভাল পাব। আৰু এইটো কৰিলে নিশ্চয় ভাল পাবই, একেবাৰে জনি মৰি যাব। কাৰোবাৰ যদি পুৰণা হৈ দিন হৈ গৈছে, তেতিয়াহ'লে অন্ততঃ এমাহমান খাব। খালি পাৰিলে গাখীৰত খাব, গাখীৰত খালে আৰু ভাল হয়, শক্তিও আহে অকণমান। আৰু নোৱাৰিলেও এনেকৈ মানিমুনি ভেদাইলতা হালধিৰ ৰস মিলাই পেলাই ডেইলি একাপ নোৱাৰিলে আধা কাপকৈও খাব, কিন্তু ৰেগুলাৰ খাব। কিন্তু এসপ্তাহমান খোৱাৰ পাছতে বহুত আৰাম পাই যাব। আপোনালোকে খাই চাব। আৰু বেমাৰটো যদি কিছুমানৰ হৈছে, এনেকৈ কৰি চাব, আৰু কৰি যদি ভাল পাইছে মোক কমেণ্টত ক'ব, তেতিয়া ময়ো বহুত ভাল পাম শুনি পেলাই। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব যিমান পাৰে। মই বহুত বেমাৰৰ দৰৱ দেখুৱাম, গতিকে আপোনালোকে সেইখিনি পাই থাকিব। আৰু লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব মোৰ ভিডিঅ'বিলাক, তেতিয়া নতুন নতুন ভিডিঅ' পাই থাকিব আপোনালোকে।